নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আছামিজ জ্যোতিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পেহা আৰু পেহীৰ লগত পথাৰলৈ যাওঁ। কিয় যাওঁ সেয়া আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ। আহক আমি পথাৰৰ পৰা আহোঁ। এতিয়া আমি পথাৰ আহি পালোহি। এয়া চব বিলাহী খেতি কৰিবৰ কাৰণে পথাৰত হাল বাই থৈছে। কঠামান মাটি হ'ব, হাল বাই থৈছে। আৰু এই কাষতে আছে ডাংবটি গছ। এয়া এমাহমান হ'ল, গছবোৰ মৰি গৈছে আৰু এতিয়া খেতি কৰি। তাৰপিছতে এয়া হৈছে কোমোৰা কৰি থোৱা আছে, দুটামান কোমোৰা লাগি আছে। আৰু এয়া হৈছে কঠীয়া, যি পানী নাই শুকাই গৈছে আৰু পথাৰত ৰুব পৰা নাই। ইয়াত পানী নাই হোৱা, পানীৰ কাৰণে এয়া একদম শুকাই আছে পানী পথাৰ। এইডোখৰ জেগাত কোনো ৰুব পৰা নাই। আপোনালোকৰ জেগাত পানী আছেনে নাই কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে তিয়ঁহৰ পেকেট, তিয়ঁহৰ গুটি আছে ইয়াত, যি আমি এতিয়া পথাৰত ৰুবলৈ আহিছোঁ। চাই থাককচোন আমি কেনেদৰে তিয়ঁহখিনি ৰুওঁ। এয়া আমাৰ পেহীয়ে তিয়ঁহ ৰুবলৈ তিয়ঁহৰ গুটি দিবলৈ আৰম্ভ কৰিলে। মোক দেখুৱাই আছে কেনেকৈ ৰুব লাগে। ময়ো চাওঁ, অলপ চেষ্টা কৰি দিব পাৰোঁ নে নোৱাৰোঁ। এয়া তিয়ঁহৰ গুটি দিয়াৰ পিছত মাটিখিনি তাত দি দিছে আৰু ওপৰত। এয়া আৰুতো পেহা কোৰ মাৰি আছে। মই অলপ চাই আছোঁ কেনেদৰে গুটি দিয়ে। আমাক পেহাই দেখুৱাই থৈ গৈছে যে কেনেদৰে গুটিখিনি দিব লাগে। জীৱনত প্ৰথমবাৰ ময়ো তিয়ঁহৰ গুটি দি চালোঁ। এয়া দি আছোঁ, অলপ চেষ্টা কৰিছোঁ। পেহাতে মোক জোকাই আছোঁ, মই হাঁহি আছোঁ, হাঁহি গুটি দি আছোঁ। এয়া পেহীৰ ওপৰত মই গুটি দি গৈছোঁ, পেহীৰ ওপৰত মাটি দি গৈছে। এয়া যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।